মই ভাল ক'ব না পিয়া ক'ব মই ইনজৰটো কেনেকুৱা ক'ব পুলিচৰ কাম পুলিচে কৰিব আলফাৰ কাম আলফাই কৰিব দুইটা পক্ষ এনেকুৱা কাম কৰি আছে যোৱা 40 বছৰৰ পৰা কেতিয়াবা কাৰোবাৰ কোনোবা সাকসেস হয় কেতিয়াবা কোনোবা সাকসেস হয় হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব আপুনি কিবা চুই চাওক প্ৰত্যেকটো ফটো উঠিছিলো জাস্ট ৰুমৰ ভিতৰতে ফটো উঠিছিলো কিহৰ বাবে এটা ৰীল বনোৱাৰ কিয় ধৰিছে আৰক্ষীয়ে পিস্তলটো কি এটো লাইটাৰ হয় কিচেনত হেৰি কৰো এটো হয় পিস্তল নহয় এটো লাইটাৰ মুখ্যমন্ত্ৰী মহোদয় সম্পত্তি নালাগে মই আগতে কৈছো কংগ্ৰেছক পগলা কুকুৰক জকাই নলব নিজকে বলিয়া কুকুৰ বুলি ক'বলৈ অকনো ইতস্তত কৰা নাই বলিয়া কুকুৰে কামুৰিলে কি ইনজেকচন ল'ব লাগে সেই ইনজেকচন আপুনি এভেইলেবল কৰক যুঁজ হ'ব দুৰ্নীতি সিপাই পখাই উভালিম মই কংগ্ৰেছ দলত মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব আপুনি কিবা চুই চাওক প্ৰত্যেকটো দুৰ্নীতি বিন্দু পৰ্যন্ত যাম সিপাই পখাই উভালি বিধানসভা নিৰ্বাচনৰ আগত অসমৰ ৰাইজক তন্নতন্নকে দেখুৱাম এনেদৰে এক মেইল যোগে হুংকাৰ দিছে আলফা স্বাধীনে উল্লেখযোগ্য যে যোৱা 13 আগষ্টত শিৱসাগৰৰ মাছমজিয়াত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ অনুপ চেতিয়া ডাঙৰীয়াই এটা অভিযোগ আপোনালোকে নিশ্চয় পাইছে পেপাৰত দিছে যে তেখেতে বক্তব্যটো এনেধৰণে কৈছে যে তেখেতক আলফাৰ তৰফৰ পৰা মানে মাননীয় সভাপতি পৰেশ বৰুৱা ডাঙৰীয়াই তেখেতক অৱগত কৰিছে যে আমাৰ প্ৰৰোচনাতহে তেখেতৰ বাৰী ঘৰত মানে চোতালত কিবা বোমা আমি মানে সমন্বয়কী সমিতি প্ৰৰোচনাতহে ৰাখিবলৈ পৰেশ বৰুৱাই মানে কৈছে বুলি অনুপ চেতিয়াই এটা বক্তব্য প্ৰকাশ কৰিছে কিন্তু আমাৰ কথা মতে পৰেশ বৰুৱা চলিব এইটো কথাটো এটা সাংঘাতিক ধৰণৰ মিথ্যাচাৰ যে পৰেশ বৰুৱা আমাৰ মতে নচলে তেকে আমি যিহেতু সেই সংগ্ৰামৰ পথৰ পৰা ইতিমধ্যে আমি আঁতৰি আহিছোঁ গতিকে তেনেধৰণৰ কথা কৈ আমাক আজি ৰাইজৰ ওচৰত সেৱা প্ৰতিপন্ন কৰা হৈছে যেন আমি যেন আকৌ পুনৰ কণ্ট্ৰাক্ট পথত বা সন্ত্ৰাসবাদী কাৰ্যকলাপত তেনেধৰণৰ কাৰ্যত যে আমি অৰিহণা যোগাইছোঁ তেনে এটা প্ৰতিপন্ন কৰিবলৈ গৈছে অনুপ চেতিয়া দেৱে তেনেকুৱা ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে এই বক্তব্য আমি প্ৰতিবাদ কৰিছোঁ কিয়নো আমি যদি তেনেধৰণৰ প্ৰমাণ তথ্য আছে আমি পৰেশ বৰুৱা ডাঙৰীয়াকো কৈছোঁ যে তেনেধৰণৰ যদি আমাৰ সদস্যই যদি পৰিচালনা কৰিছে সহযোগিতা কৰিবলৈ কৈছে তেখেতে প্ৰকাশ কৰক অসমৰ জনগণক জনক যে কোন সদস্যই তেওঁক জনাই পেলাই অনুপ চেতিয়াৰ চোতালত কিন্তু দুৰ্ভাগ্যজনক কথা তেখেতৰ চোতালত কোনো বোমা নোলাল ইয়াত কি ৰহস্য আছে আমি এইটো নকওঁ আমি তেখেতক যথেষ্ট যিহেতু এটা সময়ত আমাৰ নেতা তেখেতক আমি সন্মান কৰোঁ ব্যক্তিগতভাৱে আমাৰ কোনো ধৰণৰ তেখেতসকলৰ প্ৰতি বেয়া ভাৱ নাই সাংগঠনিকভাৱেও নাই কিন্তু আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়কী সমিতিয়ে আমাৰ 12,000 প্ৰাক্তন সদস্যক লৈহে আমি কনচাৰ্ণ আমি মানে 12,000 সদস্যই যাতে আমি সংস্থাপনহীন হৈ আছোঁ 2004 চনতে আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়কী সমিতি গঠন কৰা হৈছিল ইয়াৰ মূলত আছিল আমি সংস্থাপন আৰু আমাৰ নিৰাপত্তা সেই সময়ৰ পৰিৱেশ আৰু পৰিস্থিতি অসমৰ খুব বেয়া আছিল আপোনালোকে জানে গোটেই বিষয়টো গুপ্ত হত্যাৰ এটা পৰিৱেশ আছিল এটা ভয়াৱহ পৰিস্থিতি তেনে পৰিস্থিতিতে আমি সংগঠিত হৈছিলোঁ সেই সংগঠিত হোৱাৰ কাৰণে আমি কিছু যোৰহাট জিলা সেই ক্ষেত্ৰত আমি বাছি থাকিলোঁ গতিকে আমি এতিয়ালৈকে বৰ্তমানলৈকে আমি চৰকাৰৰ যি আঁচনি সংস্থাপনৰ ক্ষেত্ৰত বা আমাৰ বৌদ্ধিক মহলে আমাৰ অসমৰ জাতীয় যিসকল বৌদ্ধিক চিন্তাশীল ব্যক্তি তেখেতসকলক আমাৰ আহ্বান জনাইছিলে যে আমি মূল খুঁটিলৈ আহিব লাগে আমাৰ সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে গ্ৰহণ কৰিব কিন্তু সেই ক্ষেত্ৰত আমি এতিয়ালৈকে তাৰ ফল লাভ কৰিবলৈ সক্ষম নহ'লোঁ এই কথাটো আপোনালোকক অৱগত কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে আমি এখন অসম ভিত্তিক অৰ্থনৈতিক সংগ্ৰামৰ অৱতাৰণা কৰা হৈছে আপোনালোকক এইখিনিত আৰু এটা বিষয় ক্লিয়াৰ কৰি দিওঁ আমি কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত আমি সমৰ্থন বা নৈতিক সমৰ্থন বা তেনেধৰণৰ কোনো আমাৰ ইচ্ছা নাই আমি বন্ধুক এৰি আহিছোঁ এই বন্ধুক আমি যেতিয়া এৰিছোঁ এৰাৰ পাছত আমি আমাৰ জাতি আৰু মাটিৰ ক্ষেত্ৰত এটা অৰ্থনৈতিক বিপ্লৱৰহে সূচনা কৰিবলৈ আমি ইতিমধ্যে কৰ্মপন্থা আমি হাতত লৈছোঁ এই কথাটো আপোনালোকক অৱগত কৰিলোঁ আৰু মূলতঃ আমি সংগঠিত হৈছোঁ আমাৰ 25খন জিলা সমিতি ইতিমধ্যে গঠন কৰা হৈছিল আমি মাজতে অলপ মানে নীৰৱ হৈ দিছিলোঁ কাৰণ আমাৰ যিসকল নেতাই আমাক লৈ গৈছিল আলফালৈ লৈ গৈছিল সেইসকল নেতা ঘূৰি আহিছিলে তেখেতসকলে কিন্তু আমাক নেতৃত্ব দিয়া তেখেতসকলৰ পৰিকল্পনাবিহীনভাৱে তেখেতলোকে আগবাঢ়িলে তেখেতসকলে নিজস্বভাৱে কিছু ব্যক্তিগত চিন্তা চৰ্চা আগবাঢ়িলে তেখেতসকলে বিফল হ'ল আমাৰ প্ৰাক্তন সদস্যসকলক বা সদৌ অসম গোটেই যিসকল প্ৰাক্তন আলফা সদস্য আছিল একেখন মঞ্চত তেখেতসকলে থিয় কৰাত ব্যৰ্থ হ'ল
ব্যৰ্থ হোৱাৰ গতিকে আমি সুদৰ্শন প্ৰাক্তন আলফা সমন্বয়কী সমিতিয়ে পুনৰ আমি জিলা সমিতিসমূহ সক্ৰিয় কৰি আমি সক্ৰিয়ভাৱে আমি অৰ্থনীতি সংগ্ৰামখন আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। তাৰ কাৰণে আমি মাননীয় জিতেন দত্ত ডাঙৰীয়া ইতিমধ্যে আমাৰ লগত আছে, তেখেতে পৰিকল্পনাত যুগুত কৰিছে। আমি বিভিন্ন জিলাত ইতিমধ্যে আমাৰ কৰ্মসূচী আপোনালোকে গম পাব, নিশ্চয় পাইছেও, গতিকে আমি কৰ্মসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। শেহতীয়াকৈ এটা পৰিস্থিতিৰ ওপৰত এটা বিষয়ৰ ওপৰত আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে স্বাধীনতা দিৱসৰ আগমুহূৰ্তত কেনেধৰণৰ এটা পৰিৱেশ অসমত বিৰাজমান হ'ল। সেই পৰিৱেশ আমাৰ কাম্য নহয়। আমি যিকোনো ধৰণৰ সন্ত্ৰাসৰ আমি এতিয়া বৰ্তমান বিৰোধী। আমি বিপ্লৱ হয়, আমি বিপ্লৱ বিচাৰিছোঁ। বিপ্লৱ আৰু মন আৰু চেতনাতহে বিপ্লৱ থাকিব। বিপ্লৱ থাকিব মন আৰু চেতনাত। জাতীয় চেতনাত আমি বিপ্লৱত অংশীদাৰ হওঁ। বন্ধুকে কিন্তু বিপ্লৱ কৰিলে আমি সফল হ'ব নোৱাৰিম। এটা কথা আপুনি জানে যে বিশ্বত বৰ্তমান কোনো দেশৰ স্বাধীনতা নাই। বিশ্বৰ কোনো দেশৰ এতিয়া বৰ্তমান স্বাধীনতা নাই। স্বাধীনতা কাৰ আছে? যাৰ অৰ্থনৈতিক স্বাধীনতা আছে। যিকেইখন দেশ বিশ্বত জিলিকি আছে, যাৰ অৰ্থনৈতিকভাৱে সবল, সেইকেইখনেই আজি বিশ্বত দপদপাই আছে। যদি আমি অৰ্থনৈতিক স্বাধীনতা, অৰ্থনীতিক যদি আমি গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে আমি স্বাধীনতা দাবী কৰাটো অৰ্থহীন। এই কথাটো আপোনাক স্পষ্ট। সেইকাৰণে আমি বন্ধুক ইতিমধ্যে আমি হাতত এৰিছোঁ, হিংসাৰ পন্থা ইতিমধ্যে আমি এৰিছোঁ। গতিকে আমি জাতিটোক অৰ্থনৈতিকভাৱে কি পথেৰে গ'লে আমি জাতিটোক অৰ্থনীতি ভেটি, আমি জাতীয় আয়, আমাৰ কৰ্মপটুতাটো, আমাৰ অসমীয়া জাতিৰ যিটো এলাহুৱা ভাৱ, এই কৰ্মপটুতাটো আমি আনিব বিচাৰিছোঁ। আমাৰ সদস্যসকলক সেই সম্পৰ্কে আজি আমি প্ৰতি জিলাই আমি এলাৰ্ট কৰিছোঁ। আৰু যিকোনো ধৰণৰ কাৰ্যকলাপত, তেনেধৰণৰ কাৰ্যকলাপত আমাৰ সদস্যসকলে যাতে কোনোদিন জড়িত নহয়, সেই সম্পৰ্কেও আমি যোৰহাট জিলাতে নহয়, সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদস্যসকলক আমি অৱগত কৰাইছোঁ। আমাৰ কোনো সদস্য তেনেধৰণৰ কামত জড়িত নহয়। ইতিমধ্যে মাননীয় অনুপ চেতিয়া ডাঙৰীয়াই এটা অভিযোগ আপোনালোকে নিশ্চয় পাইছে, পেপাৰত দিছে যে তেখেতে বক্তব্যটো এনেধৰণে কৈছে যে তেখেতক আলফাৰ তৰফৰ পৰা মানে মাননীয় সভাপতি পৰেশ বৰুৱা ডাঙৰীয়াই তেখেতক অৱগত কৰিছে যে আমাৰ প্ৰৰোচনাতহে তেখেতৰ বাৰী ঘৰত মানে চোতালত কিবা বোমা আমি মানে সমন্বয়কী সমিতি প্ৰৰোচনাতহে ৰাখিবলৈ পৰেশ বৰুৱাই মানে কৈছে বুলি অনুপ চেতিয়াই এটা বক্তব্য প্ৰকাশ কৰিছে। কিন্তু আমাৰ কথা মতে পৰেশ বৰুৱা চলিব, এইটো কথাটো এটা সাংঘাতিক ধৰণৰ মিথ্যাচাৰ যে পৰেশ বৰুৱা আমাৰ মতে নচলে। গতিকে আমি যিহেতু সেই সংগ্ৰামৰ পথৰ পৰা ইতিমধ্যে আমি আঁতৰি আহিছোঁ। গতিকে তেনেধৰণৰ কথা কৈ আমাক আজি ৰাইজৰ ওচৰত সেৱা প্ৰতিপন্ন কৰা হৈছে যেন আমি আকৌ পুনৰ সন্ত্ৰাস পথত বা সন্ত্ৰাসবাদী কাৰ্যকলাপত তেনেধৰণৰ কাৰ্যত যে আমি অৰিহণা যোগাইছোঁ, তেনে এটা প্ৰতিপন্ন কৰিবলৈ গৈছে। অনুপ চেতিয়া দেৱে তেনেকুৱা ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে। এই বক্তব্য আমি প্ৰতিবাদ কৰিছোঁ, কিয়নো আমি যদি তেনেধৰণৰ প্ৰমাণ তথ্য আছে, আমি পৰেশ বৰুৱা ডাঙৰীয়াকো কৈছোঁ যে তেনেধৰণৰ যদি আমাৰ সদস্যই যদি পৰিচালনা কৰিছে, সহযোগিতা কৰিবলৈ কৈছে, তেখেতে প্ৰকাশ কৰক, অসমৰ জনগণক জনাওক যে কোন সদস্যই তেওঁক জনাই পেলাই অনুপ চেতিয়াৰ চোতালত, কিন্তু দুৰ্ভাগ্যজনক কথা তেখেতৰ চোতালত কোনো বোমা নোলাল। ইয়াত কি ৰহস্য আছে আমি এইটো নকওঁ। আমি তেখেতক যথেষ্ট, যিহেতু এটা সময়ত আমাৰ নেতা, তেখেতক আমি সন্মান কৰোঁ। ব্যক্তিগতভাৱে আমাৰ কোনো ধৰণৰ তেখেতসকলৰ প্ৰতি বেয়া ভাৱ নাই, সাংগঠনিকভাৱেও নাই। কিন্তু আমি সুদৰ্শন প্ৰাক্তন আলফা সমন্বয়কী সমিতিয়ে আমাৰ 12,000 প্ৰাক্তন সদস্যক লৈহে আমি কনচাৰ্ণ। আমি মানে 12,000 সদস্যই যাতে আমি সংস্থাপনহীন হৈ আছোঁ। চৰকাৰে আমাক প্ৰতিশ্ৰুতি মতে আমাক সংস্থাপন দিব পৰা নাই। ইতিমধ্যে আমি চৰকাৰৰ লগতো যোগাযোগ কৰিছোঁ, চৰকাৰে ইতিমধ্যে আমাক সহযোগিতা কৰিছে। আমাৰ এই কৃষি বিপ্লৱত বা আমি অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিছোঁ, জিলাই চৰকাৰে সহযোগিতা ইতিমধ্যে আমাক প্ৰদান কৰিছে আৰু যথেষ্ট সহযোগিতা আমাক আগবঢ়াইছে। গতিকে আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সদস্যসকলকো আমি যাতে অনাহকত কোনো তথ্য প্ৰমাণ নোহোৱাকৈ যাতে চৰকাৰ বা প্ৰশাসনে হাৰাশাস্তি নকৰে, এই আহ্বানটো আমি চৰকাৰক জনাইছোঁ। আজি কোনোবাই কৈ দিলেই এই কথাটো সত্য হৈ নাযায় যে কি কাৰণে কৈছে, আমি প্ৰকৃততে আমি ধৰিব পৰা নাই কি কাৰণে ক'লে, কি ভিত্তিত কৈছে। কিন্তু আমাৰ সদস্য যে তেনেকুৱা ধৰণৰ কাম কাজ কৰিব, যিহেতু আমাৰ সদস্য ইতিমধ্যে এই ভুক্তভোগী হৈ আছে। এই 30 বছৰ 25 বছৰ আদালতত অহা যোৱা কৰি ইতিমধ্যে জুৰুলা হৈছে। কিছু সংখ্যক আমাৰ সদস্যই আত্মহত্যা কৰিছে। গতিকে এই সদস্যসকলে আকৌ তেনেধৰণৰ পথত যে উৎসাহ যোগাব, এইটো আমাৰ বিশ্বাস নহয়। যদি উৎসাহ যোগাইছে, কোনোবাই যদি উৎসাহ যোগায়, তেনে সদস্যক বিহিত ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু সমগ্ৰ সমিতিখনক সুদৰ্শন প্ৰাক্তন আলফা সমন্বয়কী সমিতিক
তেনেধৰণৰ এটা কথা কৈ আমাৰ লজ্জিত কৰা আৰু জনসাধাৰণৰ মাজত আমাক হেয় প্ৰতিপন্ন কৰাটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই কথাটো আপোনালোকক কৈছোঁ। যদি পৰেশ বৰুৱা মহাশয়ে আমাক এই তথ্য সঁচাকৈ যদি তেখেতক অৱগত কৰিছে, তেখেতেহে কৈছে যে তেখেতে 10 বাৰ 15 বাৰ তেখেতৰ লগত পুনৰ যোগাযোগ কৰে। আমি কিন্তু আমাৰ কোনো সদস্যই পৰেশ বৰুৱাৰ লগত যোগাযোগ নাই আৰু যোগাযোগ নকৰেও, যিহেতু আমি সংগ্ৰামৰ পথ সলনি কৰিছোঁ। আমি গণতান্ত্ৰিকভাৱে এতিয়া আমি সংগ্ৰামৰ অৰ্থনৈতিক সংগ্ৰামখনৰ লগত আমি জড়িত হৈছোঁ। এই কথাটো আপোনালোকক অৱগত কৰিলোঁ। গতিকে প্ৰেছ ৰিলিজ আপোনালোকক ইতিমধ্যে আমি প্ৰদান কৰিম, এইটো বিষয়টো অৱগত কৰিছোঁ। গতিকে আপোনালোক ক'ব নোৱাৰে অসমৰ জনসাধাৰণে, আমি জনসাধাৰণৰ লগত সদায় আছোঁ, অসমৰ জনতাৰ লগত আমি সদায় থাকিম। জাতীয় চিন্তা চেতনাৰে আমি জাতীয় পক্ষত সদায় আমি মান মাতি যাম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ধন্যবাদ।